জাষ্ট ইমেজিন, এদিন হঠাৎ তোমাক মই ফোন কৰি লগ কৰিব মাতিছোঁ। কিছু সময় পিছত তুমি আহিছা। আমি বহু সময় ধৰি কথা পাতিছোঁ। এইবাৰ কিন্তু মই তোমাক এবাৰো মনাবলৈ চেষ্টা কৰা নাই। মই মাথো তোমাক ভালকৈ থাকিবলৈ কৈ আছোঁ, নিজৰ যত্ন ল'বলৈ কৈ আছোঁ। এইবাৰ আৰু মই তোমাৰ ওপৰত একো অধিকাৰ দেখুৱাব খোজা নাই। মাথো তোমাক চাই আছোঁ আৰু মনত কৰিছোঁ আমাৰ সেই প্ৰথম দেখা, প্ৰথম কথা পতা, প্ৰেমৰ প্ৰস্তাৱ দিয়া, তুমি ঘৰৰ মানুহৰ পৰা লুকাই মনে মনে কথা পতা, আমাৰ সেই সপোনৰ ঘৰখন যিটো ডিজাইন তোমাৰ মতে হ'ব বুলি কৈছিলা। তাৰপিছত মুখত হাঁহি এটি লৈ তোমাক বাই বুলি কৈ গুচি আহিছোঁ। অলপ দূৰ যোৱাৰ পিছতে তোমালৈ কোনোবাই ফোন কৰি কৈছে যে মই আৰু নাই। প্ৰায় 2 ঘণ্টামান আগতেই মোৰ মৃত্যু হৈছে। তেতিয়া তুমি জানো আকৌ সেই ঠাইলৈ উভতি আহিবা?